ইউটিউব চেনেল জহনী ভ্লগছ। চ' আজি মই আছোঁ নুনমাটি আৰু নুনমাটি বিহু ফিল্ডত আছোঁ মই, য'ত এবাৰ বিহুত মানে এখন ডাঙৰ তৰ্কা হৈছিল বাৰু, এইখিনি কথা নকওঁ। আৰু মই আহি আপোনালোকক বাৰু কিছুমান ঠাই দেখাব ট্ৰাই কৰিম আৰু মোৰ ভিডিঅ'ৰ লগত আপোনালোকে জড়িত হৈ থাকক, তেতিয়া নতুন নতুন কণ্টেণ্ট আপোনালোকে নিশ্চয় দেখা পাব। আৰু আশা কৰোঁ মই নতুন হয়, সেইটো কাৰণে মই অলপমান ওপৰৰ লেভেলত যোৱাৰ অলপমান মানে টাইম লাগিব মই ভাবোঁ। তো আপোনালোকে মোক মৰম দিব, মই আশা থাকিল। আপোনালোকে যিখিনি মোক মৰম যিখিনি দিলে আৰু তাৰ কাৰণে মই বহুত ভাগ্যৱান বুলি ভাবোঁ মই। আৰু আপোনালোকক মই সদায় ভাল এটা বস্তু দেখাব ট্ৰাই কৰিম আৰু আপোনালোকক যি প্ৰমিছ কৰিম মই সেইটো ভিডিঅ' বাৰু নেক্সট এটা ভিডিঅ'ত বনাই দিম। আপোনালোকক মই ক'ম কিছুমান কথা আৰু প্ৰমিছ কৰিম। তো ঠিক আছে, আজি আপোনালোকক অকণ কিবা এটা দেখাব ট্ৰাই কৰোঁ, ঠিক আছে? চ' বলক মোৰ লগত। ফ্ৰেণ্ডছ, এইখনে হ'ল নুনমাটি বিহু ফিল্ড আৰু এইখন ষ্টেজ হয়, বহুত জনপ্ৰিয় আৰু ক'ব গ'লে বহুত ডাঙৰ। তো ইয়াতে ক্ৰিকেট খেল হয় আৰু নানান ধৰণৰ খেল হৈয়ে থাকে। তাৰপিছত আপোনালোকে বহুতখিনি ইয়াতে মাৰি দিলে ইউটিউবত পাব পাৰে। তাৰপিছত ওচৰতে আছে কপাৰ্টি, এইটো শ্বপিং মলে হয়। তাৰপিছত এই লাইটবোৰ যে জ্বলি আছে ষ্টিক্স, সেইটো হ'ল গুৱাহাটীৰ ৰিফাইনেৰীৰ মানে ভিতৰৰ মানে পাৰ্টটো, ঠিক আছে? তো এতিয়া মই আপোনালোকক কিবা এটা দেখাওঁ বুলি কৈছিলোঁ নিশ্চয়। তো আহক, মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু আপোনালোকে স্কিপ নকৰিব ভিডিঅ'টো, কাৰণ স্কিপ কৰিলে কিছুমান কথা মানে মাজত ৰখি যায়। তো আজি মই খোলা জেগা পাইছোঁ, একদম মানে হিলৰ পৰা ভিডিঅ' বনাব মানে ভাল লাগিছে। তো খোলা ঠাইৰ পৰা ভিডিঅ' বা মানুহ চানুহ নাথাকিলে বা কেতিয়াবা আহি যাব, লাইনত আহি যাব যে আজি মানুহ আছে কালি মানুহ নাই, বা আজি মানুহ নাই কালি মানুহ আছে, আজি মানুহ নাই মই ভালদৰে ভিডিঅ' বনাইছোঁ, কোনো লাজ নাই। কিন্তু যেতিয়া মানুহ থাকে তেতিয়া ফাৰ্ষ্টত লাজ লাগে, কিন্তু যেতিয়া মোৰ 6 মাহ, এবছৰ বা 2 বছৰ হৈ যাব ন, তেতিয়া মোৰ টোটেলি লাজটো নোহোৱা হৈ যাব বুলি মই ভাবোঁ। তো আপোনালোকক মই যিখিনি কথা ক'লোঁ আপোনালোকে প্লিজ বেয়া ভাবি নল'ব, কাৰণ ফাৰ্ষ্ট সকলোৱে সকলোৱে ভিউৱাৰ্ছক কথাখিনি বুজাব ট্ৰাই কৰে আৰু সেইজনে কেতিয়াও বেয়াটো চিন্তা নকৰে, ঠিক আছে? তো বলক, আজি আপোনালোকক দুটা মন্দিৰ দেখাম মই, ঠিক আছে? একেলগে আছে তো দুটা মন্দিৰ দেখাব ট্ৰাই কৰিম। আৰু আজি ৰাতি হ'ল, আৰু ৰাতি আজি প্ৰায় 1 ছেকেণ্ড চাই দিছোঁ মই, 1 ছেকেণ্ড, প্ৰায় 9:20, ঠিক আছে? ৰাতি 9:20 হ'ল। আৰু এতিয়া মই আপোনালোকক দুটা মন্দিৰ দেখাম, ঠিক আছে? তো বলক মোৰ লগত ভিডিঅ'টো শেষলৈকে চাই থাকোঁ। তো বলকচোন, এইটোৱে হ'ল মন্দিৰটো, এইটো দুৰ্গা মন্দিৰ বুলি কোৱা হয়। তো গেটটো তলা লগা আছে, আপোনালোকে চাব পাৰে। ৰাতি হ'লতো, বেলেগ দিনা আহি বা কালি পাৰিলে আপোনালোকক এবাৰ দেখাম। আৰু কাষতে আছে এইটো মন্দিৰ, কালী মন্দিৰ চাগে মই জনাত। তো আপোনালোকক নিশ্চয় মই দেখাব ট্ৰাই কৰিম এদিন, বেলেগ দিনা এটা নতুন ব্লগ সৈতে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টোত এটা কিবা দেখিব পাৰিছে বা কিছুমান কিবা জানিব পাৰিছে। আৰু মই বেছি নাজানো, কাৰণ মই জানা বুলি কেতিয়াও নকওঁ। আৰু মোৰ এটা ভুল হয়, মই ভালদৰে জানো। ভিডিঅ' বনোৱাৰ সময়ত মোৰ বহুতখিনি ভুল হয়, কিন্তু নতুন আহিলে, মই বাৰ কৈছোঁ মই নতুন আহিছোঁ। তো নতুন অহাৰ টাইমত কোনেও নাজানে, কোনেও ভালদৰে কথা ক'ব বা অলপমান ভয় লাগে বুলি ভাবোঁ মই, মোৰ মতে। আৰু মানে প্ৰথম যিসকল আহে আৰু যিসকলৰ এক্সপিৰিয়েঞ্চ আছে সেইসকলৰতো কোনো কথাই নাই, কাৰণ মোৰ বেছি এক্সপিৰিয়েঞ্চ নাই, কাৰণ মই এক্সপিৰিয়েঞ্চটো শিকি আছোঁ, এক্সপিৰিয়েঞ্চটো লৈ আছোঁ। তো আজিলৈ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ। তো যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, প্লিজ লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব মাৰিব প্লিজ, কাৰণ মই এনেকুৱা ধৰণৰ ভিডিঅ' সদায় লৈ আহিব ট্ৰাই কৰিম। তো আজিলৈ এইখিনিতে বাই।